rocket science, cause I'm a whiz kid. It's fire, fire, fire from the galaxy up in this. গাইজ মই তাজ বিভান্তাত আহি পালোঁ আৰু তেওঁলোকৰ তাত 3টা ছেকশ্যন আছে ৰেষ্টুৰেণ্টৰ 7 তাজ বিভান্তা এখন আছে উমামি আৰু এখন আপোনাৰ আছে Oriental. Umami, this is multi-cuisine, this is specialty restaurant hour, and this is a multi-cuisine restaurant now. Okay. We have buffet also in this restaurant. Okay. Blonde hair, blue eyes that'll make you faint on sight, but she looks like trouble. এইটো দেখিছেনে 18,000 টকা এটা চেম্পিয়নত 18,000 টকা বাপৰে আৰু মেনু চালেতো আপোনালোকে পাগল হৈ যাব আৰু মোৰ মেকআপটো কেনেকুৱা লাগিছে এবাৰ আপোনালোকে কমেণ্ট কৰি জনাব গাইজ ফাইনেলি আমাৰ দিছ এটা ষ্টাৰ্টাৰ আহি গ'ল আৰু সেইটোৰ নামটো আপোনাক মই কৈ আছোঁ ইবি উৰামাকি সুচি লুক এট দিছ আৰু মই ফাৰ্ষ্ট টাইম সুচি ট্ৰাই কৰিম আৰু এইটোৰ নামটোতো ক'লোঁ ইবি উৰামাকি সুচি বলক ট্ৰাই কৰোঁ She got me like গাইজ এইটো কেনেকুৱা লাগিছে জানে ভাত ৰোল কৰি দিছে তাৰ ভিতৰত আপোনাৰ প্ৰন ভৰাই দিছে ফ্ৰাই কৰি বাছ এইখিনি বেয়া লগা নাই খাই কিন্তু বেছি ভালো লগা নাই টেঙা টেঙা অলপ লাগিছে ঠিক আছে ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰাই কৰিলোঁ আৰু 5 ষ্টাৰ হোটেলত গাইজ আমি চুচি খাই পেলাই উমামিৰ পৰা ওলাই এতিয়া আমি আহিছোঁ অৰিয়েণ্টেল য'ত বুফে চলি আছে আৰু বুফে ছেকশ্যনত আহিছোঁ তো তেওঁলোকে আমাক প্ৰাইভেট ডাইনিং এখন দি দিছে তাত বহিব দিছে এতিয়া আমি চাওঁ কি অৰ্ডাৰ কৰোঁ ইণ্ডিয়ান কাৰণ জাপানিজ আৰু চাইনিজ ভাল পাওঁ কিন্তু জাপানিজ ইমান বেছি আমি ইণ্ডিয়ান মানুহবোৰে ভাল নাপাওঁ তো জাপানিজ খাই ভাল নালাগিলে তো এতিয়া আমি ইণ্ডিয়ান খাবলৈ আহিছোঁ কিন্তু জাপানিজ যিটো চুচিজ আমি অৰ্ডাৰ দিছিলোঁ সেইটো GST লৈ পেলাই প্ৰাইচ হ'ল 1060 মানে 1064 ৰুপিজ মাত্ৰ 6টা চুচি দিয়ে আপোনালোকে দেখিলে চুচি কিমানটা থাকে আৰু কিমান সৰু হয় কিন্তু খাই পেলাই বেয়া লগা নাই মানে আমি জাপানিজ ফুড যিহেতু ইমান বেছি ভাল নাপাওঁ তো ফাৰ্ষ্ট টাইম চুচি ট্ৰাই কৰিলোঁ ঠিক ঠাকে আছে এতিয়া ইণ্ডিয়ান ট্ৰাই কৰোঁ বোলো আমাৰ ফাইনেলি খানা আহি গ'ল এয়া মটন ৰোগান জোছ আৰু প্লেইন ৰাইচ চাটনি পাপৰ গ্ৰীণ চালাড এতিয়া বলক খাওঁ খোৱাৰ সময়ত ডিষ্টাৰ্ব নাই আমাৰ পিজ্জা আহি গ'ল পুৰা চিজি হৈ আছে গতিকে সোনকালে খাই লওঁ যাব লাগে আৰু তাজত আহিলে ইয়াত যদি ফটো নুঠে তেতিয়াহ'লে আপোনাৰ ইনকমপ্লিট হৈ থাকে আৰু চব গোটেই বেল এইটো ৰিচিপশ্যনছ এৰিয়া হয় আৰু ইয়াৰ ওপৰলৈ উঠি যায় ওপৰত আৰু আছে বহুত কিবা কিবি
গাইজ আমি খানা খোৱা হৈ গ'ল কি খাইছোঁ আমি ডিনাৰত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এতিয়া খানা খাই ৰিভিউটো মই দিওঁ ৰাইচখিনি ইমান বেছি ঠিক ঠাক নাছিলে মটন ৰগেন জছটো ঠিকে আছিলে খাই ভাল লাগিছে কিন্তু তাৰ লগত আকৌ চালাডো দিছে আৰু কমপ্লিমেণ্টাৰী পাপৰো দিছে পাপৰ আমি মানে আনলিমিটেড আপোনালোকে যিমান খাই পাপৰ তেওঁলোকে আনি দি থাকে ছাৰ্ভিচটো মেইন ভাল লাগিছে মানে এতিয়া আমি যাবলৈ ওলাইছোঁ গতিকে তাজ ভিভান্তাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আমাক এবাৰ জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আগলৈকে ভাল ভাল ভিডিঅ' মই লৈ আহি থাকিম তেতিয়ালৈকে আমাৰ চেনেলক মৰম দি যাব She got me low.